মই এনেকুৱা 2 পেকেট ওৰিও বিস্কুট লৈছো আৰু মই বগা ক্ৰীম থাকাটো ইউজ কৰিছো আপোনালোকে চকলেট ক্ৰীমটো ইউজ কৰিব পাৰে তাৰ পিছত মই ক্ৰীম খিনি উলাই লৈছো আৰু এটা মিক্সাৰ জাগত মই এইখিনি উলাই লৈছো আৰু দুখনমান চকলেট বেলেগ বিস্কুট আছিল এইখন মই দি দিছো এইখিনি মই এক্সট্ৰাকে থৈ দিছো ইটো পিছত লাগিব তাৰ পিছত খিনি মই এতিয়া মিক্স কৰিম মিক্সাৰ গ্ৰাইণ্ডাৰত মই ইয়াতে 2 চামুচ চেনি দিম কাৰণ এনে বিস্কুটৰ মিঠাটো বেছি হয় কাৰণে মই 2 চামুচ চেনি দিম আপোনালোকে যদি বিচাৰে বেছি দিব পাৰে এতিয়া মোৰ এইখিনি মিক্সাৰ কৰা হৈ গল মই সোডা অলমান দিম একদম অলমান দিছো ইটো খিনি দিছো তাৰ পিছত বেকিং পাউডাৰ দিম বেকিং পাউডাৰ আপোনালোকে 1 চামুচ দিব দি এইখিনি ভালকৈ লৰাই দিব অলপ অলপকে গাখীৰ দি যাম একেবাৰে আপোনালোকে নেদিব হলে আমি কম নাপাম কিমানখিনি লাগিব বেছি হলে দিগদাৰ হৈ যাব মই অলপ অলপকে দি যাম মই এইখিনি এনেকুৱা এইখিনি পৰ্যায়ৰ হোৱালৈকে মই গাখীৰটো এড কৰিছো এনেকুৱা হ'ব লাগিব ৰিবন টাইপ এইখিনি এড কৰিম ক্ৰীমখিনি ভালকৈ এতিয়া মই ব্লেন্ড কৰিম এতিয়া মই ভালকৈ ব্লেন্ড কৰিম যাতে ক্ৰীমটো মিক্স হৈ যায় এতিয়া এইখিনি ভালকৈ ব্লেন্ড হৈ গৈছে মই ইখনত ৰিফাইন ভালকৈ লগাই লম যাতে কেকটো ধুনিয়াকৈ ওলাই আহে এতিয়া মই বাটাৰ পেপাৰ এখন লগাই লৈছো আৰু বাটাৰ পেপাৰখনত এতিয়া মই এইখিনি মই ইয়াতে ঢালি দিম এতিয়া মই বেটাৰটো ঢালি দিম গোটেইখিনি এতিয়া মই বাটাৰখিনি এনেকৈ অলপ দিম এতিয়া মই এখন পেন এখনত এইটো বহাই দিলো আৰু এইটো ঢাকি দিলো কেক ইজ ৰেডি তো মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে আপোনালোকে জনাব ভাল লাগিলে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব টু মাই চেনেল থ্যাংক ইউ